Hello everyone, welcome to my channel. এয়া আজি ৰাতিপুৱাৰ সময়খিনিত আমি হঠাতে হস্পিটেল আহিব লগা হ'ল। ল'ৰাটোৰ সৰুকৈ কিবা এটা অসুখ হৈ গ'ল, যাৰ বাবে আমি দৌৰাদৌৰিকৈ হস্পিটেল আহিব লগা হ'ল। অকলে আছিলোঁ দেউতাক নোহোৱাকৈ, গতিকে ময়েই তাক হস্পিটেলত লৈ আহিলোঁ। আৰু সেই যে দেখিছে সেই মানুহজনী, তাই মোৰ লগৰ হয়। তাই মানে বহুত সহায় কৰিলে আৰু আহোঁতে। কোৱা হয় ন, মানে তেজৰ সম্পৰ্ক নাথাকিলেও কিছুমান মানুহে মানে বিপদত বহুত সহায় কৰে। আজি এই ভিডিঅ'টো কেৱল তাইৰ বাবে থেংকফুল ভিডিঅ' বুলি ধৰি ল'ব পাৰে। তাক দেখালোঁ মেলিলোঁ, সেইবিলাক নেদেখুৱালোঁ আৰু আমি মানে এয়া তাৰ মনটো ভাল লগাবৰ কাৰণে অকণমান এনেকৈ কিবা খুৱাই মেলি অকণমান খ্ৰীষ্টমাছৰ লগত ফটো উঠাই এনেকৈ ঘৰলৈ আহিলোঁ। তাৰ মানে মনটো এতিয়াহে অকণমান ভাল লাগিছে। আজিলৈ আহিছোঁ, বাই।